মাজুলী তালুকদাৰ যোগা ইনষ্ট্ৰাক্টৰ। মই আজি আপোনালোকৰ ওচৰলৈ কেইটামান মুদ্ৰাৰ বিষয়ে জনাবলৈ লৈ আহিছোঁ। যিকেইটা মুদ্ৰাৰ জৰিয়তে আপোনালোকে শৰীৰৰ কিছুমান সমস্যাৰ পৰা দূৰ হ'ব পাৰিব আসন বা এক্সাৰচাইজ নকৰাকৈ। প্ৰথমটো হ'ল আপোনাৰ সূৰ্য মুদ্ৰা। সূৰ্য মুদ্ৰাৰ জৰিয়তে আপোনালোকে নিজৰ ওজনটো কমাই ৰাখিব পাৰিব। যিটো আমাৰ ৱেইট আছে শৰীৰৰ সেইটো যাতে কম কৰি ৰাখিব পাৰে এইটো মুদ্ৰাৰ জৰিয়তে। সূৰ্য মুদ্ৰা কৰিবৰ কাৰণে আপুনি অনামিকা আঙুলি আৰু বুঢ়া আঙুলি ল'ব লাগিব। বুঢ়া আঙুলি অনামিকা আঙুলিৰ মাজ ভাগলৈকে অৰ্থাৎ দ্বিতীয় গাঁঠিৰ আগভাগত এনেদৰে ধৰিব লাগিব। বাকীকেইটা আঙুলি ষ্ট্ৰেট ৰাখিব লাগিব। এনেদৰে আপোনালোকে চকু বন্ধ কৰি 15 মিনিটছমান ৰাখিব লাগে। যদি একেলগে 15 মিনিটছ ৰাখিব নোৱাৰে তেতিয়াহ'লে প্ৰথম অৱস্থাৰ পৰা কমকৈ কৰিব। যেতিয়া আপুনি আপোনাৰ ধৈৰ্য শক্তি যেতিয়া বাঢ়ি যাব তেতিয়া আপুনি 15 মিনিটছকৈ এদিনত ৰাখিব পাৰিব। আৰু দ্বিতীয়টো হৈছে আপোনাৰ কনিষ্ঠ মুদ্ৰা, যিটো মুদ্ৰাই আমাৰ হাই ব্লাড প্ৰেছাৰৰ যিটো মাত্ৰা সেইটো বহু পৰিমাণে নিয়ন্ত্ৰণ হোৱাত সহায় কৰে। লগতে বদহজম, কনষ্টিপেশ্যনৰ সমস্যা, নাকৰ সমস্যা, লগতে আমাৰ বডিত যিটো পানীৰ পৰিমাণ থাকে সেই পৰিমাণটো যাতে আমাৰ ঠিক লেভেলত থাকে সেইটো ক্ষেত্ৰতো এইটো মুদ্ৰাই বহু পৰিমাণে সহায় কৰে। সেইটো মুদ্ৰা আপোনাৰ কনিষ্ঠ মুদ্ৰা বুলি ক'লে বুজিয়ে পাইছে। এইটো দুটা কিনা আঙুলি আমি জইন কৰি ৰাখিব লাগিব। বাকী আঙুলিকেইটা খোলা ৰাখিব লাগিব। অকল কিনা আঙুলিটো এনেদৰে জইন কৰি ৰাখিব লাগে। 10 মিনিটছ প্ৰথম অৱস্থাৰ পৰা কমকৈ কৰিব। পিছলৈকে যেতিয়া পৰা হ'ব বেছিকৈ ৰাখিব বা ধৈৰ্য শক্তি বাঢ়ি যাব তেতিয়া আপুনি বঢ়াই দিব। 15 মিনিটছৰ পৰা 45 মিনিটছলৈকেও ৰাখিব পাৰে। দিনত এবাৰ বা দুবাৰ হ'লেও কৰিব। আৰু তৃতীয়টো হৈছে আমাৰ পৃথিৱী মুদ্ৰা। যিসকলৰ চুলিৰ সমস্যা আছে, হেয়াৰ ফল হয়, তাৰ লগত সেইটো মিল আছে। সূৰ্য মুদ্ৰাত এয়ালৈকে নিব লাগে, কিন্তু এইটো মুদ্ৰাত জাষ্ট আপুনি টাচ কৰিব লাগে আৰু বাকীকেইটা আঙুলি ষ্ট্ৰেট ৰাখিব লাগে, চিধা কৰি ৰাখিব লাগে। এনেদৰে এইটো চেম প্ৰচেছ 15 মিনিটছ ৰাখিব লাগে। আৰু আছে আপোনাৰ জ্ঞান মুদ্ৰা। জ্ঞান মুদ্ৰাটোৱে বহুতখিনি সমস্যাৰ কাৰণে উপকাৰী হয়। যেনেদৰে ষ্ট্ৰেছ লেভেলটো আমাৰ নিয়ন্ত্ৰণ কৰি ৰাখে। যিসকলৰ অতিমাত্ৰা টেনশ্যন আহে, যিকোনো ধৰণৰ চিন্তা আহে তেখেতসকলে জ্ঞান মুদ্ৰা কৰিব পাৰে। আৰু যিবিলাক ষ্টুডেণ্ট আছে মনোযোগ শক্তি বঢ়াব বিচাৰে, মনোযোগ শক্তি বঢ়ায় বহুতখিনি। আৰু সুন্দৰ টোপনি অহাটো বহুতখিনি সহায় কৰে। যিসকলৰ টোপনি নহা সমস্যা আছে তেখেতসকলে জ্ঞান মুদ্ৰা কৰিব পাৰে। মুদ্ৰা আমি 12 বছৰৰ ওপৰৰ ল'ৰাৰ ক্ষেত্ৰত 12 বছৰৰ ওপৰৰখিনিয়ে কৰিব। আৰু ছোৱালীৰ ক্ষেত্ৰত যিবিলাকে ঋতুস্নান কৰিছে, ঋতুস্নান কৰাৰ পিছত ছোৱালীখিনি কৰিব পাৰিব। তাৰ তলৰখিনিয়ে কৰিব নোৱাৰে মুদ্ৰা। তো আজিলৈ ইমানেই। ভিডিঅ'টো চাই কিনে যদি আপোনালোকে ভাবে যে আমি অলপ হ'লেও উপকৃত হৈছোঁ বা আমাৰ কিবা এটা লাভ হৈছে, তো এইখিনি যাতে আপোনালোকে বেলেগলৈও শ্বেয়াৰ কৰে। ধন্যবাদ।